গৌৰীপুৰত এগৰাকী নাবালিকা ছোৱালীক অপহৰণ অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি। গৌৰীপুৰ গেৰামাৰী দ্বিতীয় খণ্ড বটলমৰা গাঁৱৰ পৰা এগৰাকী নাবালিকা ছোৱালীক অপহৰণৰ ঘটনা কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য। জানিব পৰা মতে আজিৰে পৰা 3 দিন আগত সন্ধিয়া আনুমানিক 6টামান বজাত গৌৰীপুৰ মলাটিখামৰ লম্পট আনাৰুল হকে গেৰামাৰীৰ পৰা 11 বছৰীয়া ছোৱালীজনীক নিজ ঘৰৰ পৰা অপহৰণ কৰি লৈ যায়। পৰিয়ালৰ লোকৰ অভিযোগ বহিৰাজ্যত দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰাৰ উদ্দেশ্যে ছোৱালীজনীক অপহৰণ কৰে। ছোৱালীজনীক অপহৰণ কৰাৰ পিছতো পৰিয়ালৰ লোককে ফোনযোগে 20,000 টকা দাবী কৰে বুলি অভিযোগ দিয়ে। এতিয়া পৰিয়ালৰ লোকে কন্যাক বিচাৰি হাবাথুৰি খাইছে। এই ক্ষেত্ৰত পৰিয়ালৰ লোকে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল, যদি ছোৱালীজনীক উদ্ধাৰ কৰি আনি দিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰে। আজি কান্দি কান্দি সাংবাদিকৰ কেমেৰাৰ আগত কৰজোৰে আৰক্ষী প্ৰশাসনক ছোৱালীজনীক বিচাৰি আনি দিব বুলি অনুৰোধ জনায়। এতিয়া লম্পট অপহৰণকাৰী আনাৰুল হকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ল'ৰা এটাই ক'ৰ পৰা কি কয় ক'ব নোৱাৰো ছাৰ। কি নাম আছিল যে ল'ৰাটো লৈ গৈছে? আনোৱাৰা হক। তাৰ ঘৰ ক'ত? তাৰ ঘৰ কি কয় ৰূপসী খানা নে কি না এইটো হেৰি কি কয় তাৰ ঘৰ ক'ত? মলাটি খানা। কিডনেপ কৰি লৈ গৈছে নেকি? হয়, কিডনেপ কৰি লৈ গৈছে ছাৰ। আপোনাৰ ছোৱালী বয়স কিমান আছে? 11 বছৰ। স্কুলত পঢ়ি আছে? অঁ, 6ত। মানে যেদিনা লৈ গৈছে মানে ক'ৰ পৰা লৈ গ'ল? আপোনাৰ ঘৰৰ পৰা না বাহিৰত? বাহিৰৰ পৰা। স্কুল যোৱাৰ সময়ত নে কিবা? কলপাৰৰ পৰা লৈ গৈছে। আচ্ছা, আপুনি কেনেকৈ গম পালে যে এইজন ল'ৰাৰ লগতে আছে? বা ফোন কৰি কৈছে। ফোন কৰি কৈছে? ফোন কৰি কৈছে কি মই লৈ আহিছোঁ। কি কাৰণত লৈ গৈছে? কি কাৰণত লৈ গৈছে এতিয়া আমি গম নাপাওঁ। বিক্ৰী কৰিব লৈ গৈছে নে কিডনেপে কৰিব লৈ গৈছে মইতো গম নাপাওঁ। কোনো ধন্দাবী কিবা ফোন আহিছিল নেকি? ফোন আহিছিলে। টকা বিচাৰিছে? টকা বিচাৰি আছিল। 20,000 টকাখনক বিচাৰি আছিল। এতিয়া আৰক্ষী প্ৰশাসনক কি ক'ব আপুনি? আমাক মই ছোৱালী বিচাৰোঁ, মোক ছোৱালী লাগে। মই থানাতো গৈছোঁ, কেছো কৰিছোঁ, এতিয়ালৈকে 3 দিন হ'ল মোৰ ছোৱালীৰ খবৰ নাই। মোৰ ছোৱালী লাগে মুঠতে। কোন থানাত দাখিল কৰিছে? গৌৰীপুৰৰ থানাত। গৌৰীপুৰ থানা আৰক্ষী এতিয়ালৈকে আপোনাক সহায় কৰা নাই? হয়, সিহঁতি খালি কৈ আছে মই বিচাৰি আছোঁ, আমি হেৰি কৰি আছোঁ, সেয়াই শুনি আছোঁ। যদি ছোৱালীজনীৰ খবৰো নাই, পাতিও নাই, আমি কি কৰোঁ কি নকৰোঁ লাগি আছে। এতিয়া কি ক'ম, মোক ছোৱালী লাগে খালি, আৰু একো নালাগে, মোক ছোৱালী লাগে।